তই কি পঢ়িছ? ইংৰাজী পঢ়িছ? তই যে পঢ়িছিলি শাৰীটো তই আকৌ পঢ়ছোন। কি পঢ়িছ? হেৰ' উপায় দিছ ইজ মাই হেড মানে এইটো জোনাক বাৰমুৰ নহয়। দিছ ইজ মাই হেড তাৰ মানে এইটো মোৰ মূৰ। তেনেকে কৰিবি। মায়েতো বিচাৰি আহিছিলে দেখোন। মায়ে কেলে বা? মেলত কোনোবা ধান মানিবলৈ আহিছে নেকি? এই সময়ত আকৌ কোন আহে? জানো মই গম নাপাওঁ। আৰু মই কোন আহিছে চাই আহোঁগে। তই ল'ৰাটোক অকণমান পঢ়া। আমাৰ ফোন কৰিলো কি কৰিছে চাওঁচোন। মই এইফালে আহি ললো দেই। আমাৰ শুনাই হিন্দী পঢ়িছিলে পাই। বাৰু তুমি কি পঢ়িছিলা পঢ়াচোন। পঢ়া। দিছ ইজ মাই হেড মানে এইটো ৰঞ্জু বৰ্তাৰ মূৰ নহয় নহয়। দিছ ইজ মাই হেড সেইটো মোৰ মূৰ। এনেকে পঢ়া দেই। পঢ়া। দিছ ইজ মাই হেড এইটো মোৰ মূৰ। এনেকে পঢ়া। নহয় অ', দিছ ইজ মাই হেড এইটো মোৰ মূৰ। এনেকে পঢ়া। নহয় অ', দিছ ইজ মাই হেড এইটো মোৰ মূৰ। এনেকে পঢ়া। বেটাৰ গণ্ডগোলটো ক'ত মই ধৰিব পাৰিছোঁ। বাৰু বাৰু ফোনটো চাওঁ। তুমি এবাৰ এনেকে পঢ়াচোন। দিছ ইজ মাই হেড এইটো তোৰ মূৰ। এনেকে পঢ়া। এতিয়া তুমি বুজি পালানে? ভালকে বুজি পালানে? শুনিছানে? চাওঁ এইফালে আহাচোন। আহাচোন আহা। শুনাও আহিলা হা ই মানে দিছ ইজ মাই হেড সেইটো প্ৰথমতে ৰঞ্জু বৰ্তাৰ মূৰ বুলি পঢ়িলে, তাৰপিছত দেউতাৰ মূৰ বুলি পঢ়িলে, তাৰপিছত এতিয়া মানে সি বুজি পালেগে আৰু তাকে বোলো সকলো আগত কওক সি ভালকে বুজি পালে। এতিয়া তুমি দিছ ইজ মাই হেড মানে কি বুজি পালা আমাক সকলোকে কোৱা।
আপোনালোকৰ যদি আমাৰ অনুষ্ঠানটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।